হেল্ল' এভৰিৱান যিহেতু আজি ৫,৫৫০টাৰ তোমাৰ ফাইনেল মেৰিট লিষ্ট দিব চ' আমাৰ ইউ পি অৰ্থাৎ আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত কোনটো ডিষ্ট্ৰিক্টত কিমান নতুন কেণ্ডিডেট সোমাব পাৰে তাৰ ওপৰত আমি আলোচনা কৰিম আৰু এইটো যিটো মই এনালাইচিছ কৰিছোঁ এইটোৱে বহুতখিনি ৰিজন চাই পেলাই এনালাইচিছ কৰিছোঁ ইয়াতে চাব দেই এল পিত যিসকলে বহুত পাইছে এল পিৰ ক্ষেত্ৰত একেসকলে ইউ পিলৈ গুচি যাব চ' তাৰ কাৰণে চান্সেছটো বহুত বেছি আছে এনিৱে আমি ডিলে নকৰি ষ্টাৰ্ট কৰিছোঁ ইয়াত চাওক চাউথ চালমৰাত যদি আমি আনৰিজাৰ্ভৰ পোষ্ট চাওঁ তেতিয়াহ'লে 11টা আছে চ' ইয়াতে কিমান হ'ব তোমাৰ দুটা মিনিমাম দুজন কেণ্ডিডেট সোমাব তাৰপিছতে অ' বি চিৰ ক্ষেত্ৰত যদি চাওঁ অ' বি চিৰ ক্ষেত্ৰত 12টা আছিলে ইয়াতে যিহেতু চাউথ চালমৰা লোকেশ্যন জিঅ'গ্ৰাফিকেল টাৰ্মছৰ পৰা চাই গোটেইখিনি আমি এনালাইচিছ কৰিছোঁ যে 12টা যদিও পোষ্ট আছে কিন্তু ইয়াত নাই কমেও মানে 3জন আৰু 2জন বা 3জন সোমাব 2 বা 3 ইয়াতকৈ বেছি নোসোমাই এটা কথা মনত ৰাখিব 2ৰ পৰা 3জনৰ ভিতৰত সোমাব ইয়াতকৈ বেছি আপোনালোকে এক্সপেক্ট নকৰিব এছ চিৰ ক্ষেত্ৰত যদি চাওঁ এছ চিৰ ক্ষেত্ৰত 8টা আছে ইয়াত 2জন নতুন কেণ্ডিডেট সোমাব এছ টি পিৰ ক্ষেত্ৰত অলৰেডি ইয়াৰ পৰা 2জনে উইথড্ৰ কৰিলে চ' মই যি 2জন জানো তাৰ কাৰণে মই ইয়াত 2জন দিছোঁ কিন্তু মিনিমাম ইয়াতে 3জন নতুন কেণ্ডিডেট সোমাব আৰু এটা কথা মনত ৰাখিব ইউ পিৰ ক্ষেত্ৰত মাৰ্কছৰ ক্ষেত্ৰত বহুত গেপছ থাকে আমাৰ এল পিত যেনেকৈ মাৰ্কছবিলাক পইণ্টত থাকে তাত তেনেকৈ ইয়াত ইউ পি নাথাকে অলপ ডিফাৰেঞ্চ থাকে তাৰপিছতে এছ টি হিলছৰ ক্ষেত্ৰত আছে 5টা এছ টি হিলছৰ কেণ্ডিডেট বৰ্তমান নাই চ' পোষ্টটো আমাৰ ৫,৫৫০টাৰ পৰা কি হৈ গৈছে লেছ হৈ গৈছে চ' হ'লেও মই ইয়াতে 2জন ইনক্লুড কৰিছোঁ পি ডব্লিউ ডি কেণ্ডিডেটো কম ইয়াত 4টা আছে নতুন কেণ্ডিডেট নাই কমেও 2জন সোমাব কাৰণ হোম ডিষ্ট্ৰিক্টত বহুতে পাবগৈ টি ট্ৰাইবছৰ ক্ষেত্ৰত 4টা আছে ইয়াত নতুন কেণ্ডিডেট 2জন সোমাব তাৰপিছত নগাঁৱৰ পৰা বহুতে সুধি থাকে নগাঁৱত কিমান যাব নগাঁৱত চাওক আনৰিজাৰ্ভৰ ক্ষেত্ৰত 23টা পোষ্ট আছে নাই কমেও ইয়াত 3ৰ পৰা 4জন প্ৰাৰ্থী সোমাব মই ইয়াতে এক্সপেক্ট কৰিছোঁ 3জন সোমাব অ' বি চিৰ ক্ষেত্ৰত 12টা আছে 12টাৰ ভিতৰত নাই কমেও 2জন সোমাবই ইয়াতে মই মিনিমামটো ৰাখিছোঁ নাই কমেও মানে এছ চিৰ ক্ষেত্ৰত ইয়াতে পোষ্ট নাই এছ টি পিৰ ক্ষেত্ৰত 15টা আছে যিসকলে নগাঁও ডিষ্ট্ৰিক্টত এছ টি পি কেণ্ডিডেট আবেদন কৰিছিলে একেসকলৰ কাৰণে গুড নিউজ ইয়াতে বহুতখিনি কেণ্ডিডেট মানে 3জন সোমাব 3ৰ পৰা 4জন কেণ্ডিডেট সোমাব এছ টি হিলছৰ ক্ষেত্ৰত আছিলে 7 ইয়াতে তোমাৰ 3জন নতুন কেণ্ডিডেট সোমাব পি ডব্লিউৰ ক্ষেত্ৰত 7জন আছিলে ইয়াত নাই কমেও 2জন প্ৰাৰ্থী সোমাব টি মানে টি ট্ৰাইবছৰ ক্ষেত্ৰত 6টা আছিলে নাই কমেও 2জন এইখিনিতো কেণ্ডিডেট নাই ইয়াতে মই কৈ দিছোঁ পি ডব্লিউ ডি তাৰপিছত এছ টি হিলছ আৰু টি ট্ৰাইবছৰ কেণ্ডিডেট নাই তাৰ কাৰণে আমাৰ অলমষ্ট 700 পোষ্ট লেছ হৈ গৈছে ঠিক আছে তাৰপাছত চোৱা ধুবুৰী ইয়াতে আছে তোমাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 28 নাই কমি ইয়াত 3ৰ পৰা 4জন নতুন কেণ্ডিডেট সোমাব ইয়াত যিসকলৰ ইউ পিৰ ক্ষেত্ৰত মাৰ্কছটো কম পইণ্টত কমি আছে চ' ইয়াতে নাই কমি 3জন অপছ ৰাখিব পাৰা সোমাবই অ' বি চিৰ ক্ষেত্ৰত ইয়াতে 19টা আছে ইয়াতে 2ৰ পৰা 3জন সোমাব এতিয়া কিয় বহুতে ইউ পিত চিলেক্ট হৈছে ইউ পি আৰু এল পিত কিন্তু এটা কথা মনত ৰাখিছেনে একেসকলে হোম ডিষ্ট্ৰিক্টত পোৱাৰ কাৰণে সেইবিলাক ডিষ্ট্ৰিক্টৰ পৰা কি কৰিছে নিজৰ নামটো উইথড্ৰ কৰি লৈছে অ'কে তাৰ কাৰণে এনেধৰণৰ আহিব ইয়াতে অ' বি চি এইচ চিত কিমান আছে 14টা আছে 14টা পোষ্ট আছিলে ইয়াতে 2জন নাই কমেও মই ইয়াতে 2জন ৰাখিছোঁ ইয়াতকৈ বেছি সোমাব মিনিমামটো মই যিহেতু ৰাখিছোঁ ইয়াত 2জন এছ টি পিৰ ক্ষেত্ৰত আছে 11টা ইয়াতো 2ৰ পৰা 3জন সোমাব এছ টি হিলছত আছে 9টা ইয়াত 3জন কেণ্ডিডেটক ৰাখিছোঁ পি ডব্লিউ ডিত কেইজন আছিলে তোমাৰ 8জন ইয়াতে 2ৰ পৰা 3জন কেণ্ডিডেটক সোমাইছোঁ মানে এটা কথা মনত ৰাখিব ইয়াতো আৰু আছে আমাৰ তাৰপিছত আমি বিষয়খিনি ডিছকাছ কৰিম তাৰপিছত লখিমপুৰ সকলোৰে টাৰ্গেট আছিলে হয়নে নহয় লখিমপুৰৰ আছিলে আনৰিজাৰ্ভ 41টা অপেন কেটেগৰীৰ কাৰণে ইয়াতে 3ৰ পৰা 4 মইতো ইয়াত ৰাখিছোঁ মইতো ভাবিছোঁ ইয়াতে 4ৰ পৰা 5জন কিন্তু আমি মিনিমামটো ৰাখিছোঁ যিহেতু ইয়াতে 3জন বেছিকৈ হোপছ দেখুওৱা নাই আৰু ইয়াতে অ' বি চিৰ ক্ষেত্ৰত 11টা এই অ' বি চি কেণ্ডিডেট যে ইয়াত বহুত সোমাই গ'ল অ' বি চি আৰু এছ চি কেণ্ডিডেট ইয়াত বহুতখিনি সোমাই গ'ল আনৰিজাৰ্ভত চ' তাৰ কাৰণে এইটোত কাট অফটো বেছি গৈ আছে
OBCৰ 11টা আছিলে 2ৰ পৰা 3জন SCৰ ক্ষেত্ৰত 9জন ইয়াতে এই SCৰ ক্ষেত্ৰত মই 2জন ৰাখিছোঁ ইয়াতে মিনিমাম 1 কিন্তু 2জনটো সোমাবই কম্পালসৰি ST হিলছ STP নাছিলে ইয়াতে 8টা আছিলে ইয়াতে 2জন ক্যান্ডিডেট PWD 10টা 2ৰ পৰা 3জন নতুন পাৰ্টি টি ট্ৰাইবছৰ ক্ষেত্ৰত তোমাৰ 2ৰ পৰা 3জন নতুন ক্যান্ডিডেট সোমাব তাৰ পিছতে ডিব্ৰুগড় এটো এটা টাৰ্গেট আছিল সকলোৰ কাৰণে ডিব্ৰুগড়ত ইমান এটা মানে নতুন ক্যান্ডিডেট অন্তৰ্ভুক্ত হোৱাটো আমি পোৱা নাই তাত কাৰণ হুইটেলৰ সংখ্যাটো আগৰ প্ৰায় চাইছো নাই তেনেকে সো ইয়াতে আনৰিজাৰ্ভৰ ক্ষেত্ৰত তোমাৰ 26টা ৰাখিছো ইয়াতে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 26টা পোষ্ট আছিল ঠিক আছে ইয়াতে 2ৰ পৰা 3জন নতুন ক্যান্ডিডেট হ'ব তাৰ পিছতে OBCৰ ক্ষেত্ৰত কিমান আছে 8টা আছিল ইয়াতে যেটো ডিস্ট্ৰিক্ট পালৰ পৰা চাই পেলা আমি চাইছো যে ইয়াৰ পৰা কোনোবাই উইথড্ৰ বা ডিস্ট্ৰিক্ট পছন্দৰ কথা নাহে সো এতে একজন ৰাখি এজন বা দুজন তেনেকে SCৰ ক্ষেত্ৰত ইয়াতে নহব SC STLছৰ ক্ষেত্ৰত তেনেকে নাহিব ইয়াত অলপ ক্ৰিটিকেল আছে নতুন ক্যান্ডিডেট হেডুৱাটো কিন্তু আনৰিজাৰ্ভ আৰু OBCত সোমাব তাৰ পিছতে শোণিতপুৰ অকল আমি আনৰিজাৰ্ভৰ ক্ষেত্ৰতে চাইছো আনৰিজাৰ্ভ আছিল 28টা ইয়াতে কিমান হ'ব 3জনটো সোমাবই কিন্তু 4জন 3 আৰু 4 মানে ইমান ক্যান্ডিডেট সোমাব মাজুলীৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰ আছিল 15টা হল ইয়াতে 2 ইয়াৰ পৰা বেছি উঠি না যাবা মাজুলীৰ পৰা 2 খুব বেছি গলে 3জন নতুন ক্যান্ডিডেট সোমাব গোৱালপাৰাত ক্ষেত্ৰ আছিল 20টা ইয়াতে 2ৰ পৰা কিন্তু 3জন নতুন ক্যান্ডিডেট সোমাব গোৱালপাৰা ক্ষেত্ৰ ধেমাজি ইয়াতে 12টা আছিল কিন্তু ইয়াতে এনেকে কম না যাব OBCৰ ক্ষেত্ৰত এক ইয়াতে মানে STP আৰু OBC মানুহ বহুত আছে ST মিক্স আছে ইয়াতে ওকে ধেমাজিত সো ইয়াতে এটা পোষ্ট ৰাখিছে ইয়াতে এনেকে তাৰ পিছতে আৰু আইলেগে হেইখিনি এতিয়া ৰিজনটো চোৱা গোলাঘাট ইয়াতে গোলাঘাটটো থাকি গল ইয়াতে ৰিজাৰ্ভত আছিল 21টা ইয়াতে 2ৰ পৰা 3জন সোমাল সো ইয়াত যে নতুন ক্যান্ডিডেট কিমান কিনি সোমাব কিয় সোমাব মই কৈ আছো ইয়াত মই কৈ আছো কোনোবাই X নামৰ লৰাটোৱে কি হল সাপোজ ইয়াত পালে ধুবুৰী ডিস্ট্ৰিক্টত পালে UPত হোম ডিস্ট্ৰিক্ট তাৰ হ'ব কি হ'ব হোম ডিস্ট্ৰিক্ট তোমাৰ লখিমপুৰ কি হল লখিমপুৰৰ LPত পাইছা এটা কি প্ৰিফাৰেন্স দিলে এইজন প্ৰিফাৰেন্স দিয়াৰ কাৰণে ইয়াতে কি আহিলেগে ডেফিনেটলি ইয়াত একেটাৰ নাম সোমাব সো LPৰ পৰা বহু ক্যান্ডিডেট UP লৈ গুচি যাব আৰু বহুত নতুন ক্যান্ডিডেট নিউ ক্যান্ডিডেটে ইয়াত সিট পাব সো আহি আছে আজি ৰাতিকে আপোনালোকে নিশ্চয় জানে তাৰ পৰা আমি ওভাৰভিউ এটা ভিডিও আনিম যেহেতু এটা ডিউটি আছে পাছতে আনিমগে আৰু স্কুলৰ পৰা আহি পেলা আপোনালোকক দেখাই দিম এনালাইসিস কিনি সো থ্যাংক ইউ সো মাচ যিসকল নতুনকৈ আহিছে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব যাতে মই নতুন ভিডিও দিলে আপোনালোকৰ নটিফিকেশন যাব নটিফিকেশন যোৱাৰ লগে লগে আপোনালোকে ইনফৰমেশন কিনি লাভ কৰিব